हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल आपलोके चाइছে पवन केपी क्रिएशन आशा करूँ आपलोक सकलोरे भाले तो मैं आज जाम गुवाहाटी 5टा बजे 51 मिनिटत गुवाहाटी इंटरसिटी एक्सप्रेस ट्रेनखन आछे मोर 5टा बजे 51 मिनिटत तो मैं गुवाहाटी जोৱা কাৰণটো হ'ল যে दादा माने पिजित आছিলে तो पिजिर पर रूमले शिफ्ट হ'ব এতিয়া तो मैं बस्तु बाहनी रेडी কৰি ললো बस्तु দুটা कार्टून আছে तो मैं লৈ মেলি যাম আৰু আমি জানে কামৰ মাজতো আমি অলপ ঘুৰা ঘুৰি কৰিম ফুৰাফুৰি কৰিম এনজয় কৰিম তো বলক ভিডিওটো আৰম্ভ কৰিম एया मोर लगत तीनटा बस्तु যাব एटु मोर बैग एटु कार्टून एटु कुकारो कार्टून एया आही पाइ गलो नाहरगुटा ट्रेन स्टेशन एया आही गल ट्रेन मैं फाइनली उठी गलो ट्रेनत तो मोर सीट नंबर आছিলে 39 मैं 39 बहि आছো एसएल डब्बा एसएल सीट হয় आराम से বহি ললো আৰু পুৰা तो মই ৰাতি খানাটো ঘৰ পাই লৈ আহিছিলো तो या मैं लिट्टी लैसिलो लिट्टी खाबले राति कारणे तो लिट्टी खाइ लो some time later गाइस ट्रेन खन रातिपुवा 5:40 अहार कथा আছে बट बिफोर टाइम हुमाइ गलिया ट्रेन खन एतिया 4:30 बजिसे तो एतिया मैं गुवाहाटी पालोही या गुवाहाटी स्टेशनते आছো मैं तो मैं एतिया याते अलप दूर बहिब লাগিব तापा अलप मर्निंग होते दादा आहिब माने रूमर पर गाइस बहि मेली चाहे खाई लो अलप चाह और बिस्कुट आनी ललो चाह बिस्कुटे खाई लम एतिया प्रथमत दादा आहि गल रूमर पा ए दादा तो बस्तुखिन লৈ मेली तार पेजित जाओ बोलक गाइस बिरुबाड़ी काठमेलो ओसरते दादार पेजिखन आছিলে এখন पेजी या ভিতৰতে रूम आছিলে ইয়াত থাকিছিলে এতিয়া ইয়াৰ অটোখন আহিলে অটো ভিতৰতে বস্তুখিনি গুটেখিনি লোড কৰি লওঁ तापा वालकुसीले ओलाम बंधुসকল गुवाहाटी पर आहि गलो वालकुसी एया वालकुसी এইফালে আছে ঘৰটো এটা रूम আছে ওপৰত আৰু ওচৰতে মন্দিৰ এটা আছে লগতে ওচৰতে দুৰ্গা মাৰ মন্দিৰ হয় সাগে এটো তো বলক ভিতৰলৈ যাওঁ रूमটো দেখাম আপোনালোকক কেনেকা অৱস্থাত আছে रूमটো সফা কৰিব লাগিব নেকি रूमটো মানে যে रूमটো ফাৰ্স্ট ফ্লোৰত নহয় থাৰ্ড ফ্লোৰত रूमটো আছে তো এইবোৰ বাল্টি চাল্টি বস্তুবোৰ লৈ মেলি গৈছো ওপৰত মই দাদা তললৈ গ'ল গেছটো ঠিক কৰিবলৈ তো মই গৈ रूमটো সফা কৰো गाइस रूम पूरा लेतरा हो आছিলে सफा कर दिलु या बिछना लागि गल एफाले गैस कुकार सुकार आनिसिलु घर पा एबार पूरा उलियाइ दिलु एफाले टेबुलखन या टेबुल क्लथ দিব লাগিব डाइनिंग कवर कापुर मेलिब कारण रसी लगाइ दिलु एरु या आठुआ सटुआ लगाइ दिलु और रूम रेडी सब काम कमप्लीट हो गल এটা দিনৰ খানাটো খাম গৈ হোটেলত কবাত ওচৰতে হোটেল এখন বিচাৰিব লাগিব বনাব যেহেতু নোৱাৰো এতিয়া দেৰি হৈ গল गाइस भात खा हो गल मोर दादाओ खाई लले और मैं इतना आसो हुवालकुसीत तो हुवालकुसी किहर कारण फेमास जाने आपलोके एरी मुगा पात कारण पूरा फेमास हो हुवालकुसी तो बंधुসকল तो मैं दिनर 3टा मान बजात पूरा काम साम करी भात खाई मेली आहिलो तापा होई गलो काली मर्निंग आमी फुरिब जाम काली पूरा फुरिम जिमान पारो तो काली राति मोर ट्रेनो आछे तो काली दिनটো जिमान पारो फुरिम जगह जगह फुरिम भालके साम अलप एक्सप्लोर करिम जगहবোৰ गाइस खुआ बुआ হৈ গল खाना साना खाई ललो रातिपुवा काली फुरिब जाम फुल एक्साइटेड হৈ আছো মই तो बाय बाय गुड नाइट गाइस गुड मॉर्निंग तो मैं इतना आसो रूमत गा पा धुई ललो रेडी हो गलो पूरा भात सात खाई ललो भात सात खाई मेली এতিয়া আমি ওলাই যাম আমি ডাইৰেক্ট জুলে যাম ইয়াৰ পৰা वालकुसी পৰা ডাইৰেক্ট গুৱাহাটী জুলে যাম বলক গাইস আহি পাই গলো वालकुसी পৰা জু এসা অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান তো বলক ভিতৰলৈ সোমাই যাওঁ
মানে এইটো বটানিকেল গাৰ্ডেন হয়, তো ভিতৰত মানে চব বস্তু বটানিৰে হয়। তো ব'লক ভিতৰলৈ সোমাই যাওঁ। ভিতৰলৈ সোমাই আহিলোঁ। তো প্ৰথমত গৈ টিকেটটো কাটিব লাগিব। দাদা গৈছে টিকেট কাটিবৰ কাৰণে, টিকেটটো কাটি লৈছে এইফালে সোমাই যাম আৰু। এইখন চাওক, এইখন প্ৰথমত মেপ আছে ইয়াত। তো মেপটো চাই লওঁ প্ৰথমত কোনফালে যাম। এইয়া চাওক, প্ৰথম আহি মেলি হৰিণা দেখি পালোঁ, হৰিণা। এইকেইটা চাওক, এইকেইটা। এইয়া চাওক জিৰাফ। এইটো চাওক বন মেকুৰী। এইফালে ভিতৰত সোমাই যাওঁ ব'লক। ইয়াত সোমাবৰ কাৰণে মোবাইলটো চাইলেণ্ট কৰিব লাগিব, চাইলেণ্ট কৰি ল'লোঁ। এইয়া চাওক গাইছ, এইয়া চাওক ভাটৌ চৰাই। এইটো চাওক ময়ূৰ চৰাই মনে মনে আছে। এইটো চাওক ভালুক কুল্লা হৈ আছে যে দেখি পোৱা নাপালে। এইটো চাওক ভালুক। এইটো চাওক শগুন চাওক ধেৰ। এইয়া চাওক লায়ন শুই আছে ধুনীয়াকৈ। এইফালে আৰু এটা আছে, এইটো চাওক বাঘ। এইটো চাওক এইটো শগুন। এই দুটা আৰু দুটা। এইটো চাওক হৰিণা, ঢেৰ হৰিণা আছে ইয়াত। এইফালে চাওক কাজিয়া লাগি আছে দুটা, জুম কৰি দিছোঁ। এইটো চাওক সাপগ্ৰহ। ভিতৰলৈ সোমাই যাওঁ ব'লক, সাপ চাম। সেইটো চাওক চকৰি ফেটি। এইটো চাওক সেউজীয়া মেকুৰী সাপ। এই চাওক পুৰা পাক খাই আছে। এইটো চাওক জলপহীয়া অজগৰ। এইটো চাওক গাইজ, ভিতৰলৈ সোমাইছিলোঁ আমি পৰিৱেশ তন্ত্ৰ সংগ্ৰহালয়। তো তাৰ ভিতৰত কেমেৰা অপশ্যন নাই, কেমেৰা কৰিব নাই দিয়া, ভিডিঅ' কৰিব নাই দিয়া, সেইটো কাৰণে নকৰিলোঁ আমি। কিন্তু চাই বহুত ভাল লাগিলে, ভিতৰত বহুত বস্তু সংৰক্ষণ কৰি থৈছে। তো আপোনালোকে আহিলে চাব কেতিয়াবা। গাইজ, জু ফুৰি ল'লোঁ আমি, পূৰা চাই ল'লোঁ। ভিতৰত পূৰা সাপ দেখিলোঁ আৰু বাঘ ভালুক কিছুমান দেখিলোঁ আৰু। তো ভিডিঅ'টো চাব আপোনালোকে। তো মই এতিয়া যাওঁ খাবলৈ, কিবা এটা বহুত বেছি ভোক লাগিছে। তো কিবা এটা খাই লওঁ ব'লক, তাৰপৰা আমি চিটি চেণ্টাৰ যাম, চিটি চেণ্টাৰ ফুৰিম অলপ।
আহি পাই গ'লোঁ চিটি চেণ্টাৰ। তো ব'লক ভিতৰলৈ সোমাই যাওঁ, চিটি চেণ্টাৰৰ ভিতৰলৈ। গ'লোঁ ভিতৰত চিটি চেণ্টাৰ। চাওক পূৰা কি মজা পৰিৱেশ হৈ আছে। এইফালে পূৰা মজা বুম মজা আছে শ্বপিং কৰিবৰ কাৰণে, মানে যে বেষ্ট ইয়াত। আৰু আহি গ'লে চব বস্তুৰ ফেচিলিটি আছে ইয়াত। আৰু এইফালে গোটেইখিনি গাৰ্লছ আৰু ৱমেনৰ ড্ৰেছ আছে। এইফালে ভিতৰলৈ নোসোমাওঁ আমি এইফালে যাওঁ ব'লক। এইফালে বেগ আছে, এইফালে বিয়াৰ কাৰণে কোট চুট চব আছে আৰু পূৰা ল'ব পৰাকৈ। এইফালে চাওক কুৰ্তা শাৰ্ট আছে এইফালে, আৰু এইফালে কোট আছে কোট। এইয়া চাওক ব্ৰেণ্ডেড শ্বুজ, এডিডাছ, নাইক, পুমা। আমি এতিয়া আছোঁ 4th ফ্ল'ৰত। তো 4th ফ্ল'ৰ গোটেই মানে গাৰ্লছৰ মণিহাৰী আইটেমবোৰ তাত দোকান লাগি আছে। এইফালে তাম্বু ৱাইজ দোকান লাগি আছে। তো চাওক গাৰ্লছৰ চুৰি আছে, খাৰু, এইবিলাক খোৱা বস্তু। আৰু এইফালেও আছে ঘৰত ইউজ কৰা কুলাৰ চুলাৰ আছে। এইফালে খোৱা বস্তু, এইফালে কিতাপৰ কাৰণে আছে, কিতাপৰ বহুত বস্তু আছে ইয়াত। কিন্তু সঁচাকৈ আৰু বহুত বস্তুৰ দাম বহুত বেছি। খালি চিটি চেণ্টাৰ ফুৰি ল'লোঁ, চিটি চেণ্টাৰত চাবলগীয়া বস্তু যি আছিলে চাই ল'লোঁ, গোটেইখিনি কাপোৰ চালোঁ, সৰু পোৱালীৰ গেম চালোঁ, আৰু খোৱা বস্তুবোৰ আছিলে। চিনেমা হলৰ হেৰিডোখৰো চালোঁ, বুম মজা লাগিলে চাই মেলি। এইফালে চাওক জোতা দোকান আছে। তো বুম মজা লাগিলে। এতিয়া ব'লক যাওঁ, আমি এতিয়া ফেঞ্চি বজাৰ যাম। তো ব'লক ফেঞ্চি বজাৰ চাওঁ। চাওক ফেঞ্চি বজাৰ আহি পাই গ'লোঁ আমি। এইটো হয় ফেঞ্চি বজাৰ। চাওক পূৰা কভাৰ লাগি আছে দোকানখনত। কাণফুলি সেয়া চাওক, কাণফুলি এইফালে পূৰা বেগৰ বজাৰ বহিছে। এইফালে আঁঠুৱা চাঠুৱা চব ল'ব পাৰিব। সেয়ে ইয়াৰ পৰা মই পেণ্ট এটা লৈ ল'লোঁ। পেণ্ট এটা পচন্দ লাগি গ'ল মোক, ব্লেক কালাৰ লৈ ল'লোঁ। দাদাক লৈ লৈছে এইটো। কাণফুলি দুযোৰ লৈ ল'লোঁ মাৰ কাৰণে। বজাৰ ফুৰি ল'লোঁ। এতিয়া যাওঁ ব'লক পল্টন বজাৰ। প্ৰায় 8টা বাজি গ'ল এতিয়া। তো অতি সোনকালে যাওঁ। গাইজ আহি পাই গ'লোঁ পল্টন বজাৰ। এইফালে পল্টন বজাৰ পূৰা এইফালে দিছে বাঁহৰ সামগ্ৰীবোৰ আৰু কাঠৰ। আৰু কভাৰটো ক'ব নালাগে, জেগাই কভাৰৰ দোকান। এইফালে ফল মূলৰ দোকান আছে। গাইজ পল্টন বজাৰত চাওক কাপোৰৰ দোকান বৰ ডাঙৰ কাপোৰৰ দোকান। এইফালেও পেন আছে। পূৰা চশমা দোকান। এইফালে কাপোৰ আছে, পেন চেন, টি চাৰ্ট, পেন আছে দেখিছে পূৰা মজা পেন। এইফালে টি চাৰ্ট আছে, চাৰ্ট। এইফালে চাওক ষ্টেণ্ড আছে, জিম্বল আছে, চলা চাবি। এইফালে পেনবোৰ। গাইজ যিহেতু আজি মংগলবাৰ, তো মাছ মাংস খাব নাপাওঁ আমি। তো ভেজ আনিলোঁ, নিৰামিষ প্লেট আনি ল'লোঁ ভাতৰ। ইয়াকে খাওঁ আৰু খাই মেলি গৈ ষ্টেচনত বহোঁ। গ্ৰীণ ভিউত খানা খাই ল'লোঁ। এতিয়া যাওঁ ষ্টেচনলৈ। মই ট্ৰেইন ষ্টেচনত আহি গ'লোঁ, টিকেট কাটি ল'লোঁ। টিকেট আহি গ'ল মোৰ হাতত। এতিয়া দাদাই যাব। দাদা লগৰ এটা ৰুমতে থাকিব এতিয়া। কাইলৈ মানে শুৱালকুছিলৈ আকৌ যাবগৈ। দাদা যায় আকৌ ন। বাই বাই দাদা। মই ৰখি আছোঁ ষ্টেচনত 7 নম্বৰ প্লেটফৰ্মত। ইয়াত লাগি গ'ল লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ।
মই ভিতৰত বহি ল'লোঁ, ভিতৰত বেগ চেগ থৈ দিলোঁ। এতিয়া বাহিৰত ওলাই আছোঁ মই। 11:30 এৰিব ইয়াৰ পৰা। Some time later. ফেমিলি কৰি গাইজ প্ৰায় 11টা বাজিছেহি। নাহাৰকুটা ষ্টেচন পালোহি মই এতিয়া। উফ, জাৰ্ণিটো বুম মজা হ'ল, বাট অলপ ভাগৰো লাগিছে মোক। গাইজ মই জয়পুৰত আহি পালোহি, জাষ্ট এতিয়া নামিছোঁহি গাড়ীৰ পৰা। তো ব্লগটো মই ইয়াতেই এণ্ড কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু পূৰা শ্বেয়াৰ কৰি দিয়ক, পূৰা ভাইৰেল কৰি দিয়ক ভিডিঅ'টো। বাই বাই, নেক্সট ব্লগত লগ পাই আছোঁ।